স্বাগতম জানাইছো আপোনালোকে নিশ্চয় গম পাই কিছুদিন পিছতে আপোনালোকে ভোট দান কৰিব আৰু যিসকলে নতুনকৈ আবেদন কৰিছে এই সকলৰ নামো লিষ্টত অন্তৰ্ভুক্ত হৈছে কেনেকে লিষ্টখন আপোনালোকে পিডিএফৰ মাধ্যমতে মোবাইলৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰি নিজে চাব পাৰিব যিসকলে নতুনকৈ আবেদন কৰিছে সেই সকলৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই লিষ্টখনত মই এই ভিডিঅ'টো দেখাই দিম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডেসক্ৰিপচনত এটা লিংক দি দিছো তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজত আহি যাব বা আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব ceo.assam.nic.in এনেকৈ টাইপ কৰি দিলে কিন্তু এইটো পেজত আহি যাব আহি যোৱাৰ লগে লগে ইয়াত আপোনালোকে দেখিবলৈ পাইছে পিডিএফ ইলেক্ট্ৰল ৰোলছ ফৰ দা ইয়াৰ 2024 ইয়াত দেখিবলৈ পাইছে এইটোত ক্লিক কৰি দিব আৰু এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব আপোনালোকৰ সন্মুখতে আৰু ইয়াত আহিছে প্ৰথমে ডিস্ট্ৰিক্ট ইয়াত ক্লিক কৰি আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো ইয়াৰ পৰা বিচাৰি আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব আৰু ইয়াত দেখিবলৈ পাইছে এছেম্বলি ইয়াত ক্লিক কৰিব আপোনালোকৰ এছেম্বলিটো কোনটো হয় আপোনালোকে ইয়াৰ পৰা দি দিব আৰু এনেকৈ দি দিয়াৰ পিছতে এনেকৈ আহি যাব আৰু ইয়াত দিয়া আছে সিলেক্ট ল্যাঙ্গুয়েজ অর্থাৎ আপনার ল্যাঙ্গুয়েজটো এটাই আহে অসমত যেহেতু এইটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত যিটো ক্যাপচা কোড দেখিবলৈ পাইছে সেইটো ইয়াত আপোনালোকে ফিল আপ কৰি দিব যেনেকৈ আছে আপোনাৰ তাত ঠিক তেনেদৰে ইয়াত দি দিব আৰু এনেকৈ গোটেইখিনি দিয়াৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ড্ৰাফট ৰোল ইয়াত আছে ফাইনাল ৰোল জেনেৰেল ইলেকশ্যন ৰোল 2024 ইয়াত আপোনালোকে দেখিবলৈ পাব আৰু য'ত আপোনালোকে ভোট দিয়ে তাৰ কেন্দ্ৰৰ নামটো ইয়াত আহি যাব আপোনালোকে ইয়াৰ পৰা বিচাৰি উলিয়াই সেইটোৰ চিধাকে লাষ্টত যেটো দেখিবলৈ পাইছে এইটো চিনত ক্লিক কৰিব ইয়াৰ আগতে আপোনালোকক এটা কথাই জনাই দিও যে বহুতৰে কিন্তু এছেম্বলি চেঞ্জ হৈ গৈছে বা আপোনালোকৰ যেটো কেন্দ্ৰ হেটো আপোনালোকে চেঞ্জ হৈ গৈছে বহুতৰে এটো আপোনালোকে ভালকে জানি লব পিছত আপোনালোকে এছেম্বলিটো দিব দিয়াৰ পিছতহে আপোনালোকে ইয়াত যিখিনি কেন্দ্ৰৰ নাম আছে য'ত ভোট দিয়ে এই গোটেইখিনি ইয়াত আহি যাব ইয়াৰ পৰা আপোনালোকে চিধাকে এই লাষ্টত যেটো চিন দেখিবলৈ পাইছে এইটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ লোডিং হ'ব আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত চাওক ডাউনলোড হৈ গৈছে আৰু আপোনালোকে ইয়াত যেটো 3 লাইন দেখিবলৈ পাইছে এইটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে তলপিনে আহি যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ডাউনলোডছ এইটো অপশ্যনত ক্লিক কৰি দিব আৰু এইটো অপশ্যনত ক্লিক কৰি দিলেও কিন্তু ইয়াত দেখিবলৈ পাব ডাউনলোড হৈ গৈছে এইটো অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি আপোনালোকে যিকোনো এটা পিডিএফ ওপেন কৰিব আপোনালোকে ওপেন কৰি দিয়াৰ লগে লগে ইয়াত চাওক ভোটাৰ তালিকা ইয়াত চাওক 2024 চনৰ ইয়াত আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি তথ্য ইয়াত আহি যাব আৰু আপোনালোকে তলপিনে আহি যোৱাৰ লগে লগে কোড ভোট কেন্দ্ৰৰ ইয়াত ফটোখিনি আহি যাব আৰু তলপিনে আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে আহি গৈছে লিষ্টখন গোটেইখিনি লিষ্টখন আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু অনলাইনৰ পৰা যিকোনো লিষ্ট আপোনালোকে ডাউনলোড কৰিলে কিন্তু ফটো নাহে এনেকৈ আহিব যিসকলে নতুনকৈ আবেদন কৰিছে সেই সকলৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈ গৈছে আপোনালোকৰ নাম আছে নে নাই এনেকৈ অতি সহজতে আপোনালোকে চাব পাৰিব আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে আৰু যিসকলে লিষ্টখন চোৱা নাই এতিয়াই চাই লওক